বাগা বিচত আছোঁ এতিয়া। পৃথিৱীৰ এখন শ্ৰেষ্ঠ বিচ। চাওক, পানী চাওক। বিৰাট সুন্দৰ পৰিৱেশ ইয়াত। বহুত দিনৰ মূৰত আহিলোঁ, ভাল লাগিল আকৌ আহি পেলাই এই পৰিৱেশটো। বাখাৰ লগতে কালাংগুট বিচো আছে। এই দুখনেই চবতকৈ বেছি পপুলাৰ, টুৰিষ্ট আহে। ৰাতিপুৱাই মানুহ আহি গ'ল এনজয় কৰিবলৈ। ইয়াতে খেলাবিলাক হ'ব আৰু এতিয়া মৰ্ণিং হৈ আছেতো, অলপ পিছতে ৱাটাৰ স্পৰ্টছৰ এইবিলাক আহি যাব আৰু গ্ৰুপবিলাক। তাৰপিছত ইয়াতে বিভিন্ন ধৰণৰ খেলা কৰিব পাৰিব, খেলিব পাৰিব। আপোনালোকে গোৱা আহিলে এই বাঘা বিচৰ ওচৰতে ৰুম বুক কৰিব। মানে বাঘা বিচৰ ওচৰত ৰুমটো হ'লে মানে আপোনালোকৰ আহিবলৈ বৰ সুবিধা হ'ব, যিকোনো সময়ত বিচলৈ আহিব পাৰিব। সাগৰত মাছ ধৰি দিছে চাওক, এই মাছ ধৰি আনিছে চাওক সাগৰৰ মাজৰ পৰা। ইমান ডাঙৰ জাল, ইমান মাছ আছে চাওক, ইমান মাছ। আছে নাৱত, এইটো এটা ছিষ্টেম আছে, এটা ডিচিপ্লিন ৱেত বস্তুটো ভৰাব লাগিব। বহুত ডাঙৰ জাল, গতিকে এই জালখন আকৌ সাগৰত পেলাব লাগিব, তাৰপিছত আকৌ উঠাব লাগিব। গতিকে এটা মানে টেকনিক আছে আৰু এওঁলোকৰ মানে নিজে ড্ৰাইভ কৰিবৰ কাৰণে স্কুটি ইয়াত ৰেণ্টত যদি আপুনি ল'ব, স্কুটিখন লোৱাৰ আগমুহূৰ্তত এটা ভিডিঅ' বনাই ল'ব স্কুটিখনৰ একদম চাৰিওফালে, যাতে পিছত আকৌ যেতিয়া আপুনি ঘূৰাই দিব স্কুটিখন, তেতিয়া যাতে সি এইবিলাক কমপ্লেইন কৰিব নোৱাৰে। ইয়াতে মানুহবিলাক ৰাতিপুৱাই আহিল আৰু তাৰপিছত দেখিলোঁ আৰু চবেই বিয়েৰ খোৱাতে লাগিলে। বিয়েৰ খাইছে, পানীত এবাৰ এবাৰ নামিছে, আকৌ গৈ কিবা কিবি খায়। ইয়াৰ মানে হেৰিটো বেলেগ আৰু ইয়াৰতো লোকেল মানুহখিনিতো কথাটো জানেই। ইয়াতে মাছ ধৰে আৰু নহ'লে স্কুটি আছে ইয়াতে, মানে স্কুটি লৈ লৈ চবেই ঘূৰে ফুৰিবৰ কাৰণে, ভাড়াত পায়। এখন স্কুটি ইয়াতে 400 পৰা 500 টকা ল'ব ডেইলি। আপোনালোকে সেইখন লৈ পেলাই ঘূৰিব পাৰিব। খালি আপোনালোকৰ লাইচেঞ্চখন লাগিব, লগত লাইচেঞ্চত। ইয়াতে লোকেল ল'ৰাবিলাকে সেই স্কুটি 3-4খন কিনি পেলাই থৈ দিছে আৰু ডেইলি 2000 টকা 2000-3000 টকা আৰ্ণ কৰে আৰু ইয়াততো টুৰিষ্ট জানেই, এতিয়া অফ ছিজনতো ইয়াত টুৰিষ্ট। হোটেল বুক কৰোঁতে হোটেল বিচাৰি হাইৰাণ হৈ গৈছোঁ। মানে গোৱাৰ কথাটো বেলেগ আৰু ইয়াতে গোটেই পৃথিৱীৰ টুৰিষ্ট আহেতো, সেইকাৰণে মানে ইয়াতে লোকেল মানুহখিনি আৰু একো কাম নাই আৰু খাওঁ পিওঁ মজ কৰোঁ। সেইজনে টিটু হেনৰি ডি চুজা, এই গোৱাখনত প্ৰথমতে এনেকৈ বিচ কৰি ৰেষ্টুৰেণ্ট খোলা এই কথাটো আৰম্ভ কৰিছিল। গোৱাত টুৰিজিমটো একেবাৰে আৰম্ভ কৰিছিল। এয়া মাছাজ চলি আছে বিচত। ই অসমীয়া কৈছে, কি কৈছে? মাছাজ কি? মাছাজ কৰিব। মাছাজ কৰিব। ই অসমীয়া ক'ব পাৰিছে।